আৰু কিমান দিন হস্পিটেলত থাকিব লাগিব অভিনেতা দীপজ্যোতি কেওট। এতিয়া কেনে আছে অভিনেতাজন? হয়তো 2 বা 3 দিনৰ পিছত হস্পিটেলৰ পৰা যাবলৈ দিব মোহনক। অৱশ্যে সাৱধানতাৰ বাবেই 2 দিন বা 3 দিন তেওঁক চিকিৎসকৰ নিৰীক্ষণত ৰখা হ'ব বুলি জানিবলৈ দিয়ে। মঙ্গলবাৰৰ দিনটোত সম্পূৰ্ণ সুস্থভাৱেই আছে মোহন। আনকি 2 এবাৰ কথা বতৰাও হৈছে চিকিৎসক আৰু তেওঁৰ চিনাকি 2 এজনৰ সৈতে। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি আৰু হয়তো 2 বা 3 দিনৰ পিছত হস্পিটেলৰ পৰা যাবলৈ দিব মোহনক। চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু দীপজ্যোতি কেওটৰ প্ৰচণ্ড মনোবলৰ বাবেই সকলো বাধা নেওচি সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে অসমৰ ৰাইজৰ অতি হেঁপাহৰ শিল্পীগৰাকী।